সাধাৰণতে বেছিভাগ উৰাজাহাজৰে ৰং বগা হয়। ইয়াৰ কাৰণ হৈছে ইয়াৰ বগা ৰঙত ইয়াৰ শৰীৰত যিকোনো ধৰণৰ ত্ৰুটি বা ফাট মলা বা লিকেজ সহজে দেখা পোৱা যায়। তাৰোপৰি বগা ৰঙে কমকৈ শক্তি অৰ্থাৎ তাপটো শোষণ কৰে, যাৰ ফলত ইয়াৰ উষ্ণতাটো নিয়ন্ত্ৰণ হৈ থাকে। ইয়াৰ উপৰিও প্ৰতিখন খিৰিকীতে এটা টিকুটমানি ফুটা থাকে, এইটো আপুনি দেখিছে এই ফুটাটো, আৰু প্ৰতিখন খিৰিকীতে থাকে এইটো কিয় থাকে বাৰু? ইয়াৰ আঁৰত বহুতো বৈজ্ঞানিক কথা আছে। কিয় থাকে আপোনালোকে জানেনে? এটা অদ্ভুত কামৰ কাৰণে, আৰু জানিলে আচৰিত হৈ যাব। তো যেতিয়া এনেকুৱাকৈ এখন ফ্লাইট টেক অফ কৰে আৰু এনেকুৱাকৈ গৈ 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 মাটিৰ পৰা সমুদ্ৰ পৃষ্ঠৰ পৰা 40-50 হাজাৰ ফুট ওপৰত গুচি যায়, তেতিয়া একদম বাহিৰত চাপৰটো কমি যায়। আৰু ইয়াৰ বাবে হয়তো পৰ্বতাৰোহীবিলাকে অক্সিজেন মাস্ক লৈ যাব লগা হয়, নহ'লে তেওঁলোক মৰিয়ে থাকিব তাতে, ইমানেই চাপটো কম হয়। যিহেতু ওপৰত একদম বায়ুৰ প্ৰেছাৰটো কমি যায়, কিন্তু প্লেনখন এনেকুৱাভাৱে ডিজাইন কৰা হৈছে যাতে ভিতৰত প্ৰেছাৰটো কণ্ট্ৰল হৈ থাকে বাহিৰত কমি গ'লেও। আৰু প্লেনখনৰ যিকেইটা ইঞ্জিন থাকে, কিছুমানৰ 2টা থাকে, কিছুমানৰ এইখনত 2টা আছে, কিছুমানৰ 4টা থাকে, আৰু সেই ইঞ্জিনকেইটাই প্লেনখনক আগলৈকে ঠেলি থকাৰ কাম নকৰে, ভিতৰতো বায়ু সোমাই থাকে অনবৰতে যি প্লেনৰ কেবিনত। তো সেইকেইটা যেতিয়া বায়ু সোমাই থাকে, প্লেনখনৰ ভিতৰ ভাগত বহুত বায়ু সোমাই যায়, এনেকুৱাকৈ দেখিছে। তো ইয়াৰ ফলত যেতিয়া বায়ু প্লেনখনৰ ভিতৰত বহুত হৈ যায়, তেতিয়াহ'লে গ্লাছ ফাটি যোৱাৰ এটা সম্ভাৱনা থাকে, আৰু সেইবাবেই এই গ্লাছবিলাকত এটা সৰু সৰু ফুটা কৰি দিয়া হয় যাতে বেলেঞ্চ হৈ থাকে, ভিতৰৰ চাপ আৰু বাহিৰৰ চাপটো বেলেঞ্চ হৈ থাকে, আৰু ভিতৰত অতিৰিক্ত বায়ু সেই সৰু সৰু এই ফুটাকেইটাৰে বাহিৰলৈ ওলাই যায়। আৰু এই ফুটাকেইটা ব্লিড হোল বুলি কোৱা হয়, আৰু গোটেইখন খিৰিকীতে থাকে যাতে সমানে প্ৰেছাৰটো কণ্ট্ৰল কৰিব পৰা যায়। গতিকে বুজিলে উৰাজাহাজত কিয় ফুটা থাকে। আৰু এই ফুটাকেইটা একে ঠাইতে ৰখা নহয়, যদি একে ঠাইতে দি দিয়া যায় তেতিয়া সেই জেগাটো কম চোৰ হৈ এনেকুৱাকৈ ফাটি যাব আৰু ব্লাষ্ট হৈ যাব। আৰু যিখন আমি গ্লাছ বুলি কওঁ, সেইখন লেক্সন পলিকাৰ্বনেট বা এচিটাইলিক প্লাষ্টিকেৰে বনোৱা হয়, আৰু তাত 3টা তৰফ থাকে। দেখিছে 3টা তৰফ আছে, আৰু মাজৰ তৰফটোত সেই সৰু ফুটাটো থাকে। গতিকে এইখিনিয়ে আছিল আজি ভিডিঅ', আশা কৰোঁ ভাল পালে। চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।